এইটো হৈছে ধোদৰ আলি। আহোম ৰাজত্বৰ কালৰ তথা উজনি অসমৰ আটাইতকৈ দীঘল আলিটোৱে হৈছে ধোদৰ আলি। এই আলি নিৰ্মাণৰ এটা কাহিনী আছে। 1682 খ্ৰীষ্টাব্দত আহোম ৰাজশাসনত বহিছিল স্বৰ্গদেউ গদাধৰ সিংহ। কিন্তু সেই সময়ত আহোম ৰাজ্যৰ প্ৰশাসনিক, অৰ্থনৈতিক, সামৰিক আদি সকলোবোৰ দিশে ভাগি গৈছিল, একেবাৰে তছনছ হৈ গৈছিল। সেয়েহে গদাধৰ সিংহই এই দিশসমূহ ঠিক কৰিবৰ কাৰণে কিছুমান কাৰ্যপন্থা হাতত লৈছিল, কিন্তু তেওঁ সফল হ'ব পৰা নাছিল। কাৰণ আহোম ৰাজ্যত বসবাস কৰা লোকসকল, বিশেষকৈ পাইকসকল একেবাৰে এলেহুৱা হৈ পৰিছিল, একো কামেই কৰিব বিচৰা নাছিল। তাৰ পৰিৱৰ্তে তেওঁলোকে সত্ৰ, নামঘৰ আদিত দিনটো বহি নাম গাই পাৰ কৰি দিছিল, প্ৰসাদ খাই পেট প্ৰবৰ্তাইছিল। কাৰণ সেই সময়ত আহোম ৰাজ্যতো বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল। সেয়েহে স্বৰ্গদেউ গদাধৰ সিংহই এটা সিদ্ধান্ত লৈছিল যে যিসকল লোক সুস্থ সবল নামঘৰত বহি দিনটো পাৰ কৰি দিছে, সেইসকলক ধৰি আনি কিছুমান ৰাজকীয় কামত লগাব লাগিব। সেই সিদ্ধান্তৰ মৰ্মে তেওঁ সেইসকল লোকক ধৰি আনিলে, আনি এই আলি অৰ্থাৎ ধোদৰ আলি নিৰ্মাণৰ কামত লগাই দিলে আৰু নিৰ্মাণ হৈ উঠিল উজনি অসমৰ আটাইতকৈ দীঘল আলিটো। ধোদৰ আলিৰ দৈৰ্ঘ্য 212 কিলোমিটাৰ। এই আলি গোলাঘাট জিলাৰ কমাৰ গাঁৱৰ পৰা একেবাৰে জয়পুৰলৈকে বিস্তৃত হৈ আছে। এই আলিয়ে উজনি অসমৰ 4খন জিলা গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়ৰ মাজেৰে পাৰ হৈ গৈছে। ধোদৰ আলি আজিও অসমৰ যাতায়াতৰ ক্ষেত্ৰখনত অপৰিসীম ভূমিকা গ্ৰহণ কৰি আছে। আজিও যাতায়াতৰ বাবে এই আলিৰ গুৰুত্ব আছে।